হে গাইজ, স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। সকলোকে ৰঙালী বিহুৰ হিয়াগৰা শুভেচ্ছা জনাই নতুন বছৰটো সকলোৰে শুভ হওক তাৰে আশীষ বিচাৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া এয়া গৰুৰ চাট বনাবলৈ ৰেডি কৰিছোঁ। এইকেইডাল গৰুৰ চাট বনাবলৈ বাঁহৰ খলি বনাই আছোঁ। তাৰপিছত এইফালে মায়ে এয়া হালধি পিচি আছে। ইয়াত এয়া হালধি উলিওৱা গ'ল, খান্দা গ'ল, অকণমান সানি আনিছোঁ হালধি। তাৰপিছত ইয়াত দেখা গৈছে বেঙেনা, এইটো লাও, জাতিলাও, এইকেইটা দিয়া হ'ল। আৰু মানে থেকেৰাটো আনিব গৈছে, থেকেৰাটো আহি আছে, অলপ আহি পোৱালৈ তেতিয়ালৈ এইকেইডাল বনাই কৰি লওঁ। এয়া মাহ হালধি পিচি হ'ল, পিচি থৈ দিছে, মাহ হালধি পিচি আছে। তাৰপিছত এয়া গৰুৰ চাট বনোৱা গৈ আছে। লাও, বেঙেনা, হালধি দিয়া গ'ল, তিতা কেৰেলাও দিয়ে বোলে। তাৰপিছত আৰু এতিয়া থেকেৰাটো কমি আছে, থেকেৰাটো আহি আছে, আনিব গৈছে এটা। থেকেৰা আহি পাব। তাৰপিছত এইকেইডাল বনাই আছিলোঁ, দেখাই দিওঁ আৰু। এয়া চাট সোমোৱাবলৈ এইকেইডাল বনোৱা গ'ল। এই তিনিটা গৰু আছে, তিনিটাৰ কাৰণতে তিনিডাল, একে ডাঙৰজনীৰ কাৰণতে এডাল, মাজুজনীৰ কাৰণে এডাল, একে বাচ্ছাৰ কাৰণতে এডাল। তাৰপিছত দেখাই আছোঁ আকৌ। গৰু চৰু ধুৱাব যাম অলপ পিছতকৈ। লগৰখিনিৰ ওচৰত আহোঁ, ঢোল চোলকেইটা মেনেজ কৰি আহোঁ আগতীয়াকৈ, তাৰপিছত যাম। গৰু ধোৱাৰ আগতে দেখোন একদম বতৰটো বৰ ক'লা হৈ আহিছে। পুখুৰীত গৰু ধোৱাৰ আগতে বৰষুণতে গৰু ধুৱাব লাগিব যেন লাগিছে। এতিয়া লগৰকেইটাৰ ওচৰলৈ যাওঁ, ব'লক। বলে ঐ বলে, চেলফি এটা তোলোঁ দে তোৰ লগত, আহ বলে, ঐ বলে, ঐ পোৱালি, একে খোজাই দিলে বৰ মজা পাওঁ, হা চা বৰ মজা পাওঁ তই, হা। চববোৰ ৰেডি হৈ আহি আছে অলপ সময়তে। তেতিয়ালৈকে মই চাটকেইডাল বনাই লওঁ। এই চাট বনাই আছোঁ বৰ্তমান, তো দেখাই আছোঁ আপোনালোকক, ৰ'বক। এইকেইডাল বনাই হৈ আছে, এডাল বনাই আছোঁ আৰু এডাল বনাই হৈ গ'ল। এডাল একে ডাঙৰজনী গৰু কাৰণে এজনী বনাই হৈ গ'ল। এতিয়া আৰু এডাল বনাই আছোঁ, এইখিনি মাল আছে এতিয়াও। তাৰপিছত গৰু কোবাবলৈকে বস্তু অনাখিনি, এইবিলাক মাখিলতী গৰুক কোবাবলৈ অনা গৈছে। এইবিলাক থৈ লওঁ ইয়াতে, পৰি আছিলে বাৰু সেইখিনি বস্তু। তো গোটেইখিনি আহি লওক, বন্ধুখিনি আহি লওক, তেতিয়া তাৰপিছত দেখাই আছোঁ আৰু বাকী পিছত। আজি তোকো গা ধুৱাই দিম ঐ ৰাণী মুখাৰ্জী। গা ধুবি নে নুধুৱ তই? তই গা ধুবি নে নুধুৱ ক? গা ধুবি? অঁ বুলি ক, অঁ। চ' মাহ হালধি সানি ৰেডি, এতিয়া যাম গৰু ধুৱাব। ইয়াক লগতে মাতো ৰ'বক, তাৰপিছত গৰুলৈ যাম। গৰু চৰু মাহ হালধি সানি কৰি ক্লিয়াৰ। ঐ আহ আহ, কি বোলে? জল্দি আমাৰ হ'লেই। এতিয়া যাম, ঢোলটো বজাই আছে, তালযোৰ বেলেগ লগৰ এটা লৈ গৈছিলে, তাৰ ঘৰৰ পৰা আনিব যাব গৈছে। সেইটোৱে তালযোৰ লৈ আহি পাইছে এতিয়া, ঢোল তাল লৈ চব যাম উইথ পাগল। লেটছ গ', উই আৰ ৰেডি, লেটছ গ'। পথাৰত দেখা পাইছে নিশ্চয়, ৰাইজ সকল গৈ আছে ঘূৰাবলৈ। আমাৰ বেছি নাই, এই দুজনী আৰু এইজনী, এই তিনিটাই আমাৰ আছিলে এসময়মান। এতিয়া অলপ বেছি দিয়া গ'ল, ঘাঁহ বন নাইকিয়া হৈ গৈছে পথাৰত, সেইকাৰণে বেছি দিয়া গৈছে। এইকেইজনী আছে, এইকেইজনী লাহে লাহে যাওঁ, লাহে লাহে যা আৰু এতিয়া মোক নচুৱাই ফুৰিছে দেখোন বে, টানি টানি নচুৱাই লৈ ফুৰিছে মোক ৰ। লাহে লাহে যা ঐ মইনাহঁত, তহঁতকেইটা যি বজাওন দিছ সেইকেইটা গৰু পাগল হৈ গৈছে ৰ, লাহে লাহে যা। চব গৈ আছে ৰাইজসকল, ইয়ালৈকে একদম অলপ আগত
সন্মুখত যিজোপা ডাঙৰ আহঁত গছ দেখা পাই আছে সেই গছজোপাৰ তাতে পুখুৰীটো আছে, তাতে গা ধুৱামগৈ গৈ। আমাৰ এই বৰহাট আমাৰ এই যিমানখিনি গাঁৱৰ মানে এই অঞ্চলৰ ইয়াতে ধুৱাব আনে। এইফালে মানে আৰু এটা হেৰি ৰহাফালে ৰহা ৰোডত এটা ডুবি এটা আছে, ডাঙৰ ডুবি, সেই তাতো ধুৱাব নিয়ে। ইয়াত আজি আমি আমাৰ এইখিনি ওচৰতে হয়, ইয়ালৈকে আনো। চব মানুহ তালৈকে গৈ আছে, বলক তাত দেখা থাকিম। আছোঁ এতিয়া পিঠিত এইটো টোপোলাটো লৈ ইহঁতক হেৰি কৰা। তাৰপিছত আৰু সেই পিছফালে সেইকেইটা আমাৰ ততাইকেইটা ঢোল চোল লৈ আমাৰ গৰুকেইজনী একেবাৰে পূৰা দৌৰাই দিলে পূৰা। সিহঁতক ঢোল চোল দি কৰি আহি আছোঁ এতিয়া আগলৈ। ৰাইজে গা ধুৱাই আছে, এইফালে মানুহ কমি আছে সেইকাৰণে আমি এইফালে আহি গ'লোঁ। সেই সিপাৰে একদম পূৰা ভিৰ, সিপাৰে অগণন মানুহ, সেইকাৰণে সেইফালে নগ'লোঁ, এইফালে আহিলোঁ। দেখাম অলপ পিছত। মই আমাৰ এই ৰঙিলীকেইজনী গা ধুৱাই লওঁ প্ৰথমতে। কেমেৰাটো লগৰজনক দি দিছোঁ, সি দেখাই থাকিব ৰাইজক। মই তেতিয়ালৈ গৰুকেইজনী গা ধুৱাই লওঁ। এইটো মানুহ মানুহ কেনেকুৱা হ'ব সমাগম আমি ইটো পাই যাম মানুহ সমাগম চাবলৈ। এইয়া কাকা সন্মুখত দেখিবলৈ পাইছে, কাকাই গৰু গা ধুৱালে। এই বিহু উপলক্ষে আপুনি কি ক'ব বিচাৰে? কিবা অলপ বহুত ভালনে? বহুত মানুহ গা ধুৱাই ভাইটি এইখিনি কিবা গছ চছ আছে নেকি? ভাইটি এই কিবা আছে নেকি গছ চছ? তোমাৰ মানে জপিয়াবলৈ কাৰণে আমি জেগাটো প্লেচটো বিচাৰি লৈছোঁ। ইয়াত পাথৰ চাথৰ বহুত পোৱা আছে, তথাপিতো আমি এবাৰ ট্ৰাই কৰি চাম জপিয়াবলৈ। আৰু বাকী কিবা আছেনে ভাইটি? তুমি কৈ দিয়া অলপ কিবা কৈ দিয়া। সেইবিলাক গোচ হয় নেকি? গোচডাল তুমি উঠাই দিয়া। নোৱাৰি নেকি? নোৱাৰি যদি সেইটো ভাগি দিয়া, এচৰে ভাগি দিয়া, কোনোবা মৰিলে মৰি যাব। আমাৰ তলত আছে আমাৰ নিখিল কুমাৰ নাথ ৰাহুল, এয়া দেখিবলৈ পাইছা। এয়া গৰু ৰাইজে ধুৱাই আছে আৰু ভালকৈ, আমিও আহিছোঁ ধুম বুলি। এতিয়া কি ক'ব আৰু, পানীটো চাইতো ধুব মনটো নাই, কাৰণ মই বছৰত এদিনেই গা ধুওঁ, তাকো এই বিহুটোতে ধুওঁ। ভ্লগ ভিডিঅ' হৈ আছে নেকি? সি কাটিব দে নি? সি এনেও কাটিবই। এই এন্ধা দেখিছে যে এই আমাৰ ঢোলত আছে প্ৰাঞ্জল দাস, লগতে সংগী আছে প্ৰণৱ দাস, এয়া দেখিবলৈ পাইছে প্ৰণৱ কুমাৰ দাস। আৰু এয়া হ'ল প্ৰাঞ্জল কুমাৰ দাস। হাই কৈ দিয়া। আৰু তুমি বিহু বিষয়ে তুমি কিবা ক'ব বিচৰা নেকি দাদা? ভাল লাগিল ফুল হেপি নে? একদম ফুল হেপি, ৰাইজে বহুত এনজয়। এয়া তলত আছে আমাৰ ৰাহুল নিখিল কুমাৰ নাথ, এয়া দেখিবলৈ পাইছে আপোনালোকে। আমাৰ বাপুতি খান ৰঙালী বিহুৰ অকলে শুভেচ্ছা আৰু শুভকামনা থাকিলে। চেম টু ইউ দাদা। এয়া আমাৰ এতিয়া গৰু লাও কোমোৰা বেঙেনা কিবা কচু আলু মাৰিবলৈ হৈছে। কিবা গৰুজনী বোলে সৰুৱে হৈ আছিলে, এতিয়া ডাঙৰ হ'ব আৰু। তাকে কোনে মাৰিব? গৰু কোনে মাৰিব? এইটো মাৰিব নেকি? আমাৰ অৰূপ কুমাৰ আছে, গৰু মাৰিব লাও বেঙেনা। আপোনালোকে চাওক, আমাৰ অৰূপ কুমাৰ নাথ, একে অৰূপ চিনি পাব আপোনালোকে নিশ্চয়। এইটো লোৱা বহুতে চিনি পায়, কিবা কৈ দিয়ক। চিনি পায় অসমবাসী ৰাইজলৈ পোনপ্ৰথমতে মোৰ তৰফৰ পৰা ৰঙালী বিহু হিয়াৰ হোৱা ওলগ জনালোঁ। ধন্যবাদ, থেংক ইউ। এতিয়া তোমাৰ লাও বেঙেনা লৈ আনিব, অৰূপে মাৰিব আমাৰ লাও বেঙেনা। এইজনী কলি গৰু ৰাখোঁতে বুঢ়া হৈ গৈছে এজন ল'ৰা, দেখিবলৈ পাইছে। এই কাটা মাখিয়ে কামুৰিবই। কাটি পেলাইছে।
লাও বেঙেনা তোমাৰ আৰম্ভণিটো কৰা নাই নহয় বোলা বাইকটো মাৰি থৈ আহোঁ আমি বাইকটো মাৰি থৈ আহোঁ বাছ এয়া অৰূপে লাও বেঙেনা মাৰিবলৈ আহিছে এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ এজনী গৰু হা গৰু পলাইছে গৰু পলাইছে ভয় কৰিছে গৰু মই ধৰি দিছোঁ অঁ বেঙেনা নগ'ল নেকি বেঙেনা আগতে গুচি গ'ল নেকি বাৰু অঁ এয়া গৰু ভয় খাইছে গৰুৱে ভয় খাইছে গৰুৱে ভয় খাইছে এয়া অৰূপে মাৰি আছে লাও বেঙেনা কাইলৈ পৰহিলে জগিব আৰু গাখীৰে বুজিছে একদম অৰূপহঁতৰ গাখীৰে বহুত আৰু এতিয়া আমি এতিয়া মানুহ গৰুটোক মাৰিম অৰূপক মাৰিম লাও বেঙেনা লগতে আমাৰ তিতা কেলাও আহিছে হালধি আহিছে খাই বুলি কয় যে লাওটোৰ যাক বা নাযাক বেঙেনা গুচি যাক লাগিলে তথাপিও লাও খাই বুলিয়ে কয় কবই লাও খা বেঙেনা খা বছয় বাঢ়ি যা এইটো মাৰি পেলাই বুটলয়নে মাৰি পেলাই বুটলে অঁ এয়া মানে অৰূপে পাহৰি গৈছে যে লাও বেঙেনাটো মাৰি পেলাই ঘৰলৈ বুটলি লৈ যায় নে বুটলি পেলাই মাৰে পাহৰি গৈছে আমাৰ মুন্নাটো পলাই গৈছে দেখিবলৈ পাইছে এইটো মুন্না দৌৰি আছে আমাৰ ভৱিষ্যতে গৰু পিছত দৌৰোঁতে আমাৰ ভৱিষ্যত চেছ ভাগিলে যুঁজত দিন গাই দুইজনী গা পা ধুৱাই হ'ল এতিয়া গাই দুজনী এৰাল দি দিওঁ ঐ ৰ ইয়াত পোৱালি আছে হয় নহয় পোৱালি মাৰোঁতে মৰি ফুৰিছে গোটেইজনী পোৱালিটো ইয়াৰ বাহিৰ ওপৰত থাকি গ'ল গা পা ধুৱাই হ'ল এতিয়া অকণমান এৰাল দি পেলাই এতিয়া হেৰি দিওঁ হেৰিলেন এইখিনিতে এৰাল দি থৈ লওঁ জাষ্ট ফাৰ্ষ্ট পুতি লওঁ পুতি কৰি লৈ সিহঁতক বাপেক খৌ মাক খৌ গানটো গাই দিওঁ এবাৰ তাৰপিছত পোৱালিটো ধুৱাব লাগিবগৈ গা চা মানে গৰু গা ধোৱা হৈ গ'ল এতিয়া কমপ্লিটলি তিনিটাহে মাত্ৰ তিনিটা ধুৱাই ক্লিয়াৰ কৰিলোঁ তাৰপিছত এইফালে এৰাল দি থৈ দিছোঁ এতিয়া তাৰপিছত এতিয়া বাদকসকল বৈঠকি লাগি গৈছে এবাৰ লাষ্ট টাইমত গৈ বিহুতে গৈ এতিয়া চবে গা ধুৱাই আছে গাটো ধুম আৰু তাৰপিছত গৰুকেইজনী অলপ ঘৰৰ কাষলৈকে লৈ যামগৈ তাৰপিছত গুচি যাম আৰু আমাক গোপিনী লগতে যাবা গৈ গৰু গা ধুৱালোঁ মানুহ গা ধুৱালোঁ গা চা ধুৱাই ল'লোঁ এতিয়া গৰুকেইজনী লওঁ অলপ লৈ পেলাই ঘৰৰ কাষৰ ওলাই গ'লে লৈ যাওঁ মানে ইমান দূৰত দি থৈ নাযাওঁ আৰু এইবোৰ আহোঁতে আকৌ ইমান ধুনীয়াকৈ লগ চাহ ধুলোঁ সেই ঘৰত গা চা ধুই কাপোৰ কানি সলাই লৈ এতিয়া চাহ জলপান কিবা অলপ খাওঁ ত' আজি ভ্লগটো ইমানতে সামৰি দিওঁ আৰু বেছি দীঘল কৰি নাথাকোঁ বহুত দীঘল হৈ গ'ল অলৰেডি আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ বাই বাই
Thank you.